নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। DHSৰ জুনিয়ৰ এছিষ্টেণ্টৰ ৰিজাল্ট প্ৰকাশ কৰা হৈছে, লগতে হেল্থ এডুকেটৰৰ ৰিজাল্টসমূহ প্ৰকাশ কৰা হৈছে, যি যোৱাকালি প্ৰকাশ কৰা হোৱা নাছিল। যদিহে আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট আৰু হেল্থ এডুকেটৰৰ কাৰণে পৰীক্ষা দিছিল, ভিডিঅ'টো শেষলৈকে চাব। কিদৰে আমি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব, ৰিজাল্টসমূহ চাব পাৰিব, তাৰ সম্পৰ্কে ডিছকাছ কৰিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক জব মেল আছামৰ নতুন এটা খণ্ডলৈ পুনৰ স্বাগতম জনাইছোঁ। ডাইৰেক্টৰ অফ হেল্থ এডুকেশ্যনৰ যি 10 জানুৱাৰী 2021 তাৰিখে এক্সামসমূহ অনুষ্ঠিত হৈছিল, তাৰ বহুখিনি পদৰ পৰীক্ষাৰ ৰিজাল্ট যোৱাকালি 28 নৱেম্বৰ তাৰিখে প্ৰকাশ পাইছে। তাৰ বৰ্তমান দুটা পদৰ ৰিজাল্ট প্ৰকাশ পাবলৈ বাকী আছিল, সেইকেইটা হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু হেল্থ এডুকেটৰৰ। আৰু এই দুয়ো পদৰ বাবে আপোনালোকৰ আজি 29 তাৰিখে প্ৰকাশ পাইছে। কিছু টেকনিকেল ৰিজনৰ পৰিপ্ৰেক্ষিতত যোৱাকালি প্ৰকাশ নাপালে, আজি এই ৰিজাল্টসমূহ প্ৰকাশ পাইছে। বলক চাই লওঁ কিদৰে এই ৰিজাল্টসমূহ আপোনালোকে চাব আৰু ইয়াৰ স্কিল টেষ্টৰ ভেনু কেতিয়া দিয়া হৈছে বা কোন তাৰিখৰ পৰা আৰম্ভ হ'ব। আপোনালোকে ৰিজাল্টসমূহ চাবৰ কাৰণে ডাইৰেক্টৰ অফ হেল্থ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটলৈ আহিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে চাৰ্চ কৰিব DHS আছাম বুলি, আৰু প্ৰথম যিটো ৱেবছাইট আছে তাত DHS আছাম ষ্টেট পৰ্টেল, ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা অফিচিয়েল পেজলৈ তেওঁলোকে ৰিডাইৰেক্ট কৰিব, আৰু সেই ৰিডাইৰেক্ট কৰা পেজটোত আপোনালোকে অলপ তলফালে স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াত লেটেষ্ট অপশ্যন পাব। ইয়াত লিখা আছে 29/11/2021, অৰ্থাৎ 29 নৱেম্বৰ তাৰিখে ৰিজাল্টসমূহ প্ৰকাশ পাইছে। ইয়াত লিখা আছে ৰিটেন এক্সামিনেশ্যন ৰিজাল্ট বুলি। চ' ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব, আৰু ক্লিক কৰাৰ লগে আপোনালোকে ইয়াত দেখা পাব আপোনালোকৰ দুয়োটা ৰিজাল্ট বেলেগ বেলেগকৈ প্ৰকাশ পাইছে। ৰিটেন এক্সামিনেশ্যন ৰিজাল্ট অফ জুনিয়ৰ এছিষ্টেণ্ট এণ্ড হেল্থ এডুকেটৰ। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ওপৰৰ লিংকটোত ক্লিক কৰিব, য'ত লিখা আছে ৰিটেন এক্সামিনেশ্যন ৰিজাল্ট অফ জুনিয়ৰ এছিষ্টেণ্ট, আৰু তলত ৰিটেন এক্সামিনেশ্যন ৰিজাল্টছ অফ হেল্থ এডুকেটৰ লিখা আছে। যিটো ৰিজাল্ট যদি চাব বিচাৰিছে তেতিয়া ক্লিক কৰিব। এটাত দুখন লিষ্ট বেলেগ বেলেগকৈ প্ৰকাশ পাইছে। মই ইয়াত ক্লিক কৰি আপোনালোকক ডাউনলোড কৰি দেখাই দিছোঁ। এইখন হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ ৰিজাল্ট। আপোনালোকে যদি চাই, জুনিয়ৰ এছিষ্টেণ্টৰ টোটেল প্ৰায় 60টা পদ আছিলে। 60টা পদৰ কাৰণে এই ৰিজাল্টসমূহ প্ৰকাশ পাইছে, আৰু ইয়াৰ স্কিল টেষ্ট অহা 3 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। প্ৰথম ইয়াত বেলেগ বেলেগকৈ ভাগ কৰি দিছে, আপোনালোকে চাব 3 আৰু 4 ডিচেম্বৰত, আৰু লগতে 6 ডিচেম্বৰ তাৰিখে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আৰু ভেনু এতিয়ালৈকে মেনশ্যন হোৱা নাই। ভেনু 29 তাৰিখে আজিয়ে মেনশ্যন কৰা কথা আছিল, এতিয়ালৈকে অফিচিয়েল ৱেবছাইট মেনশ্যন হোৱা নাই। নিশ্চয় কাইলৈ মেনশ্যন হ'ব। চ' 3, 4 আৰু 6 তাৰিখে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। 3 তাৰিখে যদি আপোনালোকে এই প্ৰথম দুটা কথা 3 তাৰিখৰ দিয়া হৈছে, তাৰপিছত 4 তাৰিখৰ দিয়া হৈছে, তাৰপৰা দুটা কথা 6 তাৰিখৰ দিয়া হৈছে। এইদৰে আপোনালোকে চাই ল'ব আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াত আছে নাই। আৰু ঠিক সেইদৰে হেল্থ এডুকেটৰসমূহৰো মেনশ্যন কৰি দিয়া হৈছে। মই এবাৰ হেল্থ এডুকেটৰ ছিটখনো দেখাই দিছোঁ। এইখন হৈছে হেল্থ এডুকেটৰৰ ছিট, আৰু হেল্থ এডুকেটৰৰ কাৰণেও 3 তাৰিখ আৰু 4 তাৰিখ আৰু 6 তাৰিখ, ঠিক সেই 3টা বাৰতে বেলেগ বেলেগ টাইমত আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে মতা হৈছে। ভেনু এতিয়ালৈকে ইয়াত মেনশ্যন হোৱা নাই। ভেনু নিশ্চয় গুৱাহাটীয়ে হ'ব, যি হেঙেৰাবাৰী অফিচ আছে তাতে হ'ব। এতিয়ালৈকে কিন্তু উল্লেখ কৰা নাই। উল্লেখ আজি কৰা কথা আছিল যদিও এই মুহূৰ্তলৈকে ইয়াৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপোনালোকে নিশ্চয় দেখা পালে, অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ ভেনু মেনশ্যন হোৱা নাই। কাইলৈ নিশ্চয় ভেনু মেনশ্যন হ'ব। যদি ভেনু মেনশ্যন হয় আপোনালোকক আমি ভিডিঅ' আকাৰত জনাবলৈ চেষ্টা কৰিম। সেই হেতুকে যদিহে আপোনালোকৰ ৰিজাল্ট পাছ কৰিছে, তেতিয়াহ'লে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হওক। ধন্যবাদ। জয় অসম।